তো হেল্ল' গাইজ মই এটা নতুন ব্লগৰ স্বাগতম জনাইছোঁ এইটো আমাৰ পাপু দা এইটো বেটলি এইটো দুপচি So guys, welcome back to another video. আমি আজি তাৰ মানে আমাৰ লগত আছে বেটাল আজি মানে পই ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পাই দুটামান ফেন আহিছিল ফেনে মানে কাজু দিছিল কাজু পেকেট আমাৰ ৰাইট খাব আছিল কাজু পেকেট খাই খতম দিলা তাৰ মানে আধা খাইছোঁ আৰু ইফালে আমাৰ ৰূপছ আছে Hello guys, ভালনে খবৰ? কি ক'বা চেনেলটো চেনেল পাপু আহমেদ ন? অঁ সবে চাব গাইজ চবে চাব যোনজনে আমাক চাই আকৌ চাব আৰু আমি জানাই আপোনালোকে ৰাইট যে আছোঁ 15 তাৰিখে তো 15 তাৰিখে ধামাকা ভিডিঅ' আহিছে আমি ৰাইট যোৱা সি নাযায় নেক্সট টাইম তাকো জইন কৰি ল'ম তাকে তাৰমানে আমি এনেও ক'ৰবাৰ বাহিৰত গ'লে আমি একেলগে যাওঁ বেটাল আমাৰ লগত যায় শ্বিলঙতো গৈছিল আৰু নেক্সট আমি এনেও আমাৰ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ এটা আহি আছে সেইটো আমি পিছত অলপ ৰিভিল কৰিম উইদিন 1 year ভিতৰত হৈ যাব আমাৰ এইটো 1 year ভিতৰত হ'ব আমি অলপ বেলেগ জেগা বেলেগ এটাত জেগাত যাম তাকে ধুনীয়া গাইজ আপোনালোকে চাই থাকক আৰু চ' গাইজ জাষ্ট ঘৰৰ পৰা ওলালোঁ আৰু আমি আজি গুৱাহাটীত যাম অলপ কিবা কাম আছে তাতে গুৱাহাটীৰ কামখিনি শেষ কৰি আমি প্ৰায় সোনকালে ঘৰত গুচি আহিম বেছি বিশেষ কাম নাই চাই থাকক আপোনালোকে তাৰমানে আমাৰ চেনেলটো নামটো মই কিজানি অলপমান চেঞ্জ কৰি পাপু আহমেদ ভ্লগছ বুলি দিম কিন্তু তাৰমানে 50% মানুহে যোনে যোনে চেনেলটো ভিজিট কৰিছে আৰু তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে যদি অলপ ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে চেনেলটো গ্ৰ'থ হোৱাত হেল্প হ'ব আৰু বাকী তাৰমানে 50%ৰ মানে 49% মান তাৰমানে ছাবস্ক্ৰাইব হৈছে তাকে এইকেইটা লিজেণ্ড আৰু কাৰণ এইটো চেনেলো যে ছাবস্ক্ৰাইব কৰে আৰু ইয়াতে কাৰণ কোৱালিটি ভালকৈ এনহেঞ্চ হোৱা নাই আস্তে আস্তে হ'ব সেইকাৰণে আপোনালোকে ছাপোৰ্ট কৰিলে ভাল তেতিয়া মই আৰু মানে অলপ ভাল ভিডিঅ' কৰিবৰ কাৰণে মোৰ অলপমান কনফিডেন্সটো বুষ্ট হ'ব তাকে মানে গাড়ীখনৰ কিবা বেয়া হৈছিল কি বেয়া হৈছিল এই মাতটো অলপ বেয়া হৈছে ঠিক কৰি ল'লোঁ তাকে আমি অলপ সময় ৰখি কিনে আজত ঠিক কৰি ল'লোঁ আৰু বস্তুটো বেছি নহয় চেঞ্জ কৰিব লগা হৈছে বোলে এখন চেঞ্জ কৰি ল'ম আস্তে আস্তে কিন্তু আজি ৰখাৰ টাইম নাই আৰু উপায় নাই সেইকাৰণে দলংখন যি আছে তাৰ মানে এই দলংখনৰ ওপৰত আৰু এখন দলং আছিল কিন্তু ভাগ্যক্ৰমে আৰু মানে ভাল হৈছে আৰু আপোনালোকে চাব পাৰে এই দলংখন মানে ঠিক কৰিছে আৰু কিবাকে এই দলংখনত তাৰমানে ওপৰত আৰু এখন কাঠৰ দলং আছিল কাঠৰ দলংখনেদি তাৰমানে যাই থাকিব লগা আছিল দলঙৰ ওপৰত আৰু কাঠৰ দলং মানে অসমতে দেখা পোৱা যায় আৰু বাকী আৰু ক'তো দেখা নাপায় আৰু পৃথিৱীত গুৱাহাটীত মানে জাম তাৰমানে বহুত আজিকালি অলপ মানে কমছে আৰু যেতিয়া মালিগাঁৱৰ ব্ৰিজখন আহিব তেতিয়া অলপ আৰু বেছি কমি যাব কিন্তু মানুহবিলাক অলপ চেঞ্চিটিভ হ'ব লাগে কাৰণ বস্তুটো কি কিছুমানে টাৰ্ণিং ল'ব যায় এটা ডিভাইডাৰেদি কিন্তু সিহঁতে থাকে একদম অপজিট মানে ওচৰটোত নাথাকে আৰু অপজিট ফালৰ লেনটোত থাকে তাৰ পৰাই আৰু গাড়ীখন সিহঁতে কাটি কিনে এনেকৈ সোমাই দিব ইফালৰ গাড়ীকেইখনত তেতিয়া মাৰ খাই যায় সেইকাৰণে মানুহবিলাক যদি অলপ চেঞ্জিবল হয় তেতিয়াহ'লে তাৰমানে বেছি ভাল হয় আৰু তেতিয়া আমাৰ তাৰমানে যান জঁটখিনি আৰু বেছি কমি যাব সেইকাৰণে তাৰমানে চব এনেতো প্ৰশাসনে কৰিব লগাখিনি কৰিয়ে থাকে কিন্তু আমিও অলপমান সজাগ হোৱাটো দৰকাৰ তেতিয়া তাৰমানে আজি তাৰমানে আহি থাকোঁতে এখন এম্বুলেঞ্চে বহুত হৰ্ণ মাৰি আছিল মানে কিবা ইমাৰ্জেঞ্চি আছিল কিন্তু মানুহ 2-3খন গাড়ী আমাৰখনক আহাৰ কৰি দিছে বা 2-3খনক আহাৰ কৰি দিছে কিন্তু কথাটো সেনে নহয় কিন্তু আগৰ গাড়ীটো জাম লাগিয়ে আছে এতিয়া ধৰক সেনে আন পেচেণ্ট বা কোনোবা যদি যাব লগা হয় একদম ইমাৰ্জেঞ্চি তেতিয়াহ'লে অলপ অসুবিধা হয় আৰু সেইকাৰণে আমি বেলেগৰ কথা চিন্তা কৰিব লাগে আৰু সেইকাৰণে মানুহ চেঞ্জিবল হ'ব লাগিব আৰু তেতিয়া বেছি ভাল হ'ব চগলাই মানে ব্লগখিনি লগাইছে আৰু ভালে লগা হৈছে হয় ন বঢ়িয়া দেখাও হৈছে কালাৰিং ব্লগখিনি
আস্তে আস্তে চাফা কৰি বৰষুণ একজাক মাৰিলে আৰু বেছি ভাল লগা হ'লে তাৰমানে আমাৰ য'ত আগতে কাম চলি আছিল তাতে আৰু অলপ কাম চললি তাৰমানে তাৰে কিছুমান এনালাইজ কৰিব লাগে গাঁতা কেইটা মানে ৰাস্তাৰ কাম হ'ব এইবাৰ তাতে গাঁতা মানে কিমান দ হৈছে কিমান কি হৈছে তাৰপিছত সেই গাঁতাকেইটাত তাৰমানে তাতে শিল চিল দিব লাগিব আৰু তেতিয়া তাৰমানে তাৰে ওপৰত কাৰ্পেটিং কৰিব পাৰি সেইকাৰণে তাৰমানে সি ফটো উঠি আছে মই যাওঁ অলপ ওলাই পেলাই কিন্তু সেই গাঁতাকেইটা তাৰমানে মানে মাৰ্ক কৰিব লাগিব যি এইকেইটা গাঁতাত ইমানখিনি বস্তু লাগে আৰু সেইখিনি কৰি উঠি পেলাই তাৰমানে আমি বাকী কামখিনি কৰিব পাৰিম তাৰমানে এনে পৰিৱেশটো ভালে ইয়াতে চবতে মানে হেৰি চেৰিগিলা আছে কিন্তু বস্তুটো হ'ল কি আমি গাঁতাকেইটা যদি স্পেচিফিক মানে মাৰি নলওঁ তেতিয়াহ'লে আমি চবতে তাৰমানে আৰু হেৰি কৰি যাব লাগিব সেইকাৰণে এই কাম আৰু দিনটোৱে কৰি থাকিব লাগিব তাকে জাগাগিলা দেখছি না এই মানে এনে আনিছে ৰাস্তাকেইটা এই ৰাস্তাকেইটাৰ ওপৰত ভালকৈ কৰিব লাগিব আৰু এই ৰাস্তাগিলা তাৰমানে ওপৰত কাৰ্পেটিং কৰিব লাগিব আৰু কিন্তু এই সৰু সৰু যি গাঁতাগিলা আছে সেইগিলা বাৰু ইমান মাইণ্ড মানে হেৰি নকৰে আৰু কিন্তু যোনকেইটা অলপ ডাঙৰ ডাঙৰ গাঁতা আছে য'ত সেইকেইটা জেগাত তাৰমানে নতুনকৈ অলপ হেৰি কৰি পেলাই দিব লাগিব আৰু তাৰমানে এই ফটোকেইটা তুলি আছে আৰু তাতে আমি স্পেচিফিক মানে অফিচৰ লগত দিব লাগিব কিন্তু এই কুকুৰটো বাপ্পা ওই কথাই কেনেকৈ যাব দিছে চাইছি আৰু ফ্ৰেণ্ডকো মাতিছি বোলে নেমুজডাল লৈ দিছে কিন্তু মোৰ অলপমান এনেই ভাল পাওঁ কিন্তু অলপমান এলাৰ্জি আছে বেছি নাই তাতে তাৰমানে পুলিচকেইটা বহি আছে বহি থাকিলে তাৰমানে তাক ক'ব দিছোঁ যে পুলিচকেইটা কবি মানে চিকিউৰিটি ইয়াতে মানে ইয়াতে চিকিউৰিটিকেইটাক কবি আৰু যি বোলে মই ৰাস্তাৰ ফটো মাৰিব আছোঁ নহ'লে গোটাই আৰু কেতিয়াবা আৰু ফটো মাৰিব যাব কোনোবা সাংবাদিক আহা বুলি ভাবিব আহি পেলাই কোবাব গোটা বোলে তই ইয়াতে ফটো মাৰি আছা সেইকাৰণে তাক আৰু ক'ব দিছোঁ আৰু বোলে তই কৈ ল'বি বোলে এইকেইটা ৰাস্তাৰ মানে কাম হ'ব সেইকাৰণে তাৰমানে ফটোকেইটা মাৰি লৈছোঁ আৰু We are dreaming in the dark. We are nothing more than dust. Search but you stay lost. We are reaching for the stars, but we're making this too hard. And I wonder where you are. Mysterious, that's the part you always show. 'Cause you're too curious. Maybe you should take it slow. Mysterious, that's the part you always show. 'Cause you're too curious. Maybe you should take it slow. অলপ দেৰি হৈ গ'ল আৰু কিন্তু এতিয়া আজি অৱশ্যে সিমান দেৰি হোৱা নাই কাৰণ সিদিনা কোকৰাঝাৰৰ পৰা আহোঁতে এনো মানে ৰাতি আমাৰ 1টামান বাজছি কিন্তু আজি ধৰক আমি এনো 8টা মানত যাই পাম আৰু ঘৰ সেই গুৱাহাটীত আহাৰ মানে একচুৱেলি গুৱাহাটীত কাম চাম কৰিলে মানে সেইটোৱে লাভ যে গুৱাহাটীটোৰ পৰাই নলবাৰী আমাৰ সোনকালে পায় আৰু বাকী কোকৰাঝাৰ বা বঙাইগাঁও এইগিলাৰ পৰা বহুত সময় লাগে তাকে দিনটো হেক্টিক আছিল কিন্তু আপোনালোক বেছি মানে আৰু অফিচৰ কাম চাম দেখা নাই কাৰণ অফিচৰ কাম আপোনালোকে আৰু কি চাব তাকে সেই দিয়ক যাই আছোঁ দিয়ক এই ৰাস্তাটোত মানে হাজো নলবাৰী ৰাস্তাটোত গাড়ী চলাওঁতে একদমেই টান তাৰমানে এটা মানুহেও ইয়াতে নিয়ম ফ'ল' নকৰে মানে ট্ৰেফিক ৰুলততো একো কামেই নাই এইটো ৰাস্তাত সেইকাৰণে এক্সিডেণ্টো হোৱা দেখা পোৱা যায় কিন্তু আজিকালি মানে ধৰক আৰু ক'ৰবাত 7 দিনমান আগৰ পৰাই ৰাস্তাৰ ৰোড ছেফটিৰ কাৰণে কিবা কানি দি আছে সেইকাৰণে ৰাস্তাটোত অলপ স্পীড ব্ৰেকাৰ নতুন স্পীড ব্ৰেকাৰ ৰাস্তাবিলাকত দেখা পোৱা গৈছে কিন্তু আমাৰ এই ৰাস্তাটোত অলপ স্পীড ব্ৰেকাৰ বেছিকৈ দিব লাগে কাৰণ নহ'লে মানে এই আল্ট্ৰা কেইখনকে চাব না ডাম্পাৰ কেইখনকে চাব না সৰু বাইকাৰ কেইটাকে চাব কি চাব তাৰ মানে আৰু চ' গাইজ আমি এতিয়া অলপমান জিলিকি ৰেষ্টুৰেণ্ট পাইছোঁ ৰ'ব জিলিকি ৰেষ্টুৰেণ্টত অলপ চাহ পানী খাই লওঁ দিনটো তাৰমানে এনেও ভাগৰ চাগাৰ লাগছে বহুত তাকে সেইকাৰণে অলপমান খালোঁ আৰু মানে বৰষুণো দিছে অলপ ডাঙৰকৈ দিছে আৰু বৰষুণটো কিন্তু আমি খাই পেলাই গাড়ীত বহিছোঁ আৰু জাষ্ট ঘৰক লাগি কিবা অলপ মিঠাও ল'লোঁ
তেনেকুৱা ঘৰত তাৰমানে সদায় এটা কমপ্লেইন দি থাকে আৰু মই একো নানো নিপুই তাৰমানে কেতিয়াবা আনে কিবা ফাদাৰটো আনে আমাৰ তাৰমানে কমপ্লেইন এটাই যি মই একো নানো সেইকাৰণে আজি অলপমান লৈছোঁ আৰু চাওঁ কেনে ৰিয়েকশ্যন হয় আৰু দক তাৰমানে গাড়ী চলাই আছোঁ দকচোন মানে যায়ে আছোঁ কিন্তু আপোনালোকে ক'বচোন তাৰমানে যোনটো তাৰ এই আমাৰ ইউটিউব চেনেল আছে ইউটিউব চেনেলৰ নামটো তাৰমানে পাপু আহমেদ ভ্লগছ দিম না পাপুছ ভ্লগছ দিম না তাৰমানে এইটো যেনকৈ আছে সেনকৈ ৰাখিম কাৰণ তাৰমানে নামটো অলপ ভাল হ'লে ভাল হয় এতিয়া ওলা ক্ৰেজি বা আফ্ৰিকান ভালেগত তাতে জইণ্টলি হয় ন বস্তুটো ওলা ক্ৰেজিটো বাৰু এটা কমেডি মানে হেৰি চেনেল আৰু আফ্ৰিকান ভালুকটো তাৰমানে বেতাল আৰু নিপু দুয়ো থাকে সেইকাৰণে তাতে কোনো স্পেচিফিক সেনকৈ এটাৰ নাম দিব নোৱাৰে কিন্তু মোৰতো আকলাই প্ৰায় মই না সেইকাৰণে তাৰমানে অলপ নামটো যদি অলপ ভাল ওলাগ হয় তেতিয়াহ'লে মানে বস্তুটো ভাল হয় সেইকাৰণে যদি ফাৰ্ষ্টতে চাই আছে সিহঁতকে সোধা বেছি ভাল হ'ব কাৰণ সিহঁতে ফাৰ্ষ্টতে চেনেলটো যি নহওক ছাপোৰ্ট কৰিছে আৰু যোনেৰে ছাপোৰ্ট দেখিছে সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত কাৰণ কমেণ্ট কৰিলে তাৰমানে যোনটো এলগৰিদম আছে এলগৰিদমে তাৰমানে ভিডিঅ'টো বেছি মানুহলৈ শ্বেয়াৰ কৰে আৰু লাইক কৰিলেও তাৰমানে বেছি মানুহলৈ শ্বেয়াৰ কৰে আৰু আপোনালোকে যদি বেয়াও বেছি ডিছলাইক হ'লেও কৰিব কাৰণ এলগৰিদমে সেইটোও শ্বেয়াৰ কৰে সেইকাৰণে আপোনালোকে জাষ্ট কিবা এটা ৰিয়েকশ্যন দিব আৰু কমেণ্টত আৰু বহুতে তাৰমানে মই আগতেও কৈছোঁ বহুতে তাৰমানে চেনেলটো চাইছি কিন্তু ছাবস্ক্ৰাইব কৰা নাই মানে ইনষ্টাগ্ৰামত লিংক দিয়া আছেতো সেইকাৰণে ইনষ্টাগ্ৰামৰ পৰাই মানে কপি কৰিব নোৱাৰে আৰু কিন্তু মানে আপোনালোকৰ যদি অলপ সময়ো মানে থাকে আৰু যদি পাৰে আপোনালোকে তেতিয়াহ'লে ইউটিউবত যাই পেলাই ডাইৰেক্ট পাপু আহমেদ বুলি চাৰ্চ কৰি কিনে তাতে ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকে ইনষ্টাগ্ৰাম বা তেনে এক্সটাৰ্নেল মানে হেৰিত দিলে ছাবস্ক্ৰাইব কৰিব নোৱাৰে সেইখিনিয়ে ক'লোঁ আৰু যদি মানে কিবা ছাজেশ্যন আছে সেইখিনি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু এটা কথা আপোনালোকে জনাবচোন আমি যে ৰাতিপুৱা বেতাল আৰু মই যে ক'লোঁ ইণ্টাৰনেশ্যনেল ট্ৰিপটো আমি ক'ত যাম বুলি ভাবে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত চ' গাইজ আহি বেছি দূৰ নাই আৰু অলপ পিছতে আমি ঘৰটো পাম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ সেনে কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ছেইম আৰু এটা এনে মানে জাৰ্ণি লৈ পেলাই তাকে জয়